এলেহুৱা যিটো হয় নোৱাৰো সেইটোৱে কয়, তেনেহ'লে তুমি কিয় নোৱাৰো বুলি কয়। আমি আজি উপস্থিত আছোঁ এখন মাছৰুম ফাৰ্মত, যাক কাঠফুলা বুলি কোৱা হয়। এই কাঠফুলা ফাৰ্মতে মই আজি আলোচনা কৰিম দৰিদ্ৰতা, নিবনুৱা সমস্যা আৰু কৰ্মবিমুখতা। মই প্ৰথমে আলোচনা কৰিছোঁ যে এই মাছৰুম কাঠফুলা প্ৰাচীন কালৰে পৰা আছে। বিভিন্নজনে কাঠফুলা খাই আহিছে আৰু একাংশ মানুহে যি বনৰীয়া কাঠফুলা খাই মৃত্যু পৰ্যন্ত হৈছে। কিন্তু সাম্প্ৰতিক সময়ত এই কাঠফুলাৰ যিটো ভিটামিন পোৱা যায়, যিটো মিনাৰেল পোৱা যায়, তাৰ কাৰণে কাঠফুলাৰ বৈজ্ঞানিক পদ্ধতিৰে এক কৃষি কৰিবলৈ লৈছে, যাৰ ফলত নিবনুৱা সমস্যা দূৰীকৰণ হৈছে। মই আৰম্ভণিতে কৈছোঁ যে আমি কৰ্মবিমুখতা এটা জাতি। কৰ্মবিমুখতা জাতি এটা কাৰণে কোৱা হৈছে যে শতকৰা 60% লোকেও আজিকালি কৃষি কৰিবলৈ বেয়া পায়। তাৰ অন্য এটা কাৰণো হ'ব পাৰে যে কৃষি কৰা ব্যক্তিজন অলপ হয়তো নিজকে সৰু মানুহ বুলি ভাবে, বা একাংশই তথাকথিত আজি ভদ্ৰ সমাজে সৰু মানুহ বুলি কয়। কিন্তু দেশৰ অৰ্থনৈতিক কৃষিৰ মুখ্য ভূমিকা পালন কৰি আহিছে, যাৰ ফলশ্ৰুতিত জয় জৱান আৰু জয় কিষাণ বুলি কোৱা হৈছে। এই জয় কিষাণে আমাৰ দেশখনৰ অৰ্থনৈতিক দিশত আমূল পৰিৱৰ্তন আনিব পাৰে। কিন্তু এই কৃষিৰ কাৰণে মানুহে যিমান ধাউতি হ'ব লাগিছিল, সিমান ধাউতি নোহোৱাৰ কাৰণে, এলাহৰ কাৰণে হয়তো কৃষি কৰ্মসমূহ লাহে লাহে বাদ দিছে। আৰু সেই এলাহৰ কাৰণে হয়তো গ্ৰামাঞ্চলত বহুত লোক ক্ৰমে দৰিদ্ৰৰ দিশেৰে আগবাঢ়িছে। আমি দৰিদ্ৰতা নিৰ্মূল কৰিবই লাগিব, নহ'লে আমাক দৰিদ্ৰতাই শেষ কৰিব। এই যিসকল এলেহুৱা লোক আছে, সেই এলেহুৱা লোকসকলে কৰিম বুলি ভাবি থাকোঁতেই তেওঁ কোনো কাম কৰিব নোৱাৰে। যেনেকৈ ৰাৱণে লংকাৰ পৰা যিমান পাপি তাপি আছিলে, পুণ্য কৰা লোক আছিলে, সকলোকে স্বৰ্গলৈ নিবৰ বাবে এডাল সোণৰ জখলা বনাবৰ কাৰণে চিন্তা চৰ্চা কৰিছিল। আৰু তেওঁ কৰিম বুলি ভাবি থাকোঁতে তেওঁ ৰামৰ হাতত মৃত্যুবৰণ কৰিছিল। গতিকে কৰিম বুলি নহয়, আমি যিকোনো কাম এই কৰিম বুলি কোৱাৰ লগে লগে কামটো আমি আৰম্ভ কৰিব লাগে, তেতিয়াহে আমি জীৱনত সফলতা লাভ কৰিব পাৰিম। মই আৰম্ভণিতে কৈছোঁ নিবনুৱা সমস্যা। যিসকল লোক শিক্ষিত লোক, পঢ়ি শুনি কোনো এটা চাকৰি পোৱা নাই, সেইসকলক নিবনুৱা বুলি কোৱা হৈছে। আৰু যিসকলে এলাহ কৰি কোনো এটা কাম নকৰাকৈ থাকে, সেইসকলক এলেহুৱা বুলি কোৱা হৈছে। আৰু সেই এলেহুৱা লোকসকলে দৰিদ্ৰ। আৰু একাংশক কৃষক বুলি কোৱা হৈছে, যিসকলে বছৰেকত এটা খেতি নহয় 3-4টা খেতি কৰা। মই কৈছোঁৱেই কাঠফুলা আমি আমাৰ প্ৰাচীন যুগৰে পৰা খাই আহিছে, কিন্তু সেই কাঠফুলাৰ চিনি নোপোৱাৰ কাৰণে হয়তো কিছুমান মৰিছে, কিছুমান ব্যক্তিৰ মৃত্যুবৰণ কৰিবলগীয়া হৈছে। আৰু আজি আমি এই কাঠফুলাসমূহ 4টা প্ৰজাতিত পোৱা যায়, যিবিলাক খেতি কৰা হয়, যিটো খাবৰ বাবে উপযুক্ত: বাটন মাছৰুম, পেডিষ্ট্ৰ, মিল্কি আৰু চিটাকে। এই 4টা প্ৰজাতিৰ খেতি কৰা হয়। আৰু এই 4টা প্ৰজাতি খেতি কৰিয়ে নিবনুৱা সমস্যা, যিসকলে ঘৰতে এনেই বহি আছে, এটা খুব সৰু ৰুমতে খুব সুন্দৰকৈ কৃষি কাৰ্য কৰি তেওঁলোকে নিজৰ পৰিয়ালটো পোহপালন দিব পাৰে। আৰু যিসকল বিজ্ঞ লোক আছে, তেওঁলোকে মাছৰুম যিহেতু ভিটামিন B, C আৰু B12 থাকে, খুব বিক্ৰী হৈছে, সমাদৰ লাভ কৰিছে।
গতিকে এই মাছৰুম খেতিত মই দেখুৱাইছোঁ যে কেনেধৰণে কিমান লাভ কৰিব পৰা যায়। এইবোৰ এতিয়া বৰ্তমান মোৰ এই মাছৰুমটো ফুলিছে। আমি ডাঙৰকৈ ফুলা আমি কিছুমান দেখুৱাম। এই এটা বেগত খেৰে সৈতে প্ৰায় 20 টকা 30 টকা খৰচ হয়। আৰু উৎপাদনৰ ক্ষেত্ৰত যদি আমি চাওঁ 1.5 কেজিৰ পৰা 2 কেজি পৰ্যন্ত হয়। আৰু 1 কেজি মাছৰুমৰ দাম বৰ্তমান মই 200 টকাকৈ বিক্ৰী কৰি আছোঁ। বজাৰত 300 আৰু 400 পৰ্যন্ত হৈছে। যিহেতু 30 টকা খৰচ হৈছে বা 20 টকা খৰচ হৈছে, মই সঠিক হিচাপটো এতিয়া ক'ব পৰা নাই, কিন্তু উপাৰ্জন হওঁতে এটা বেগত 300-400 পৰ্যন্ত। গতিকে ইয়াৰ যোগেদিও আমি দৰিদ্ৰতা নিৰ্মূল কৰিব পাৰিম। গতিকে মই দৰ্শকসকলক এটা কথাই ক'বলৈ আগ্ৰহ কৰিছোঁ যে যিসকল নিবনুৱা যুৱক যুৱতী আছে, সাম্প্ৰতিক সময়ত লকডাউন চলি আছে, ঘৰতে সৰুকৈ এখন চালি বনাই তেওঁলোকে এই খেতিটো কৰিব পাৰে। আৰু এই খেতি কৰা সম্পৰ্কত মই কিছু সময় পাছতে ক'ম। ইয়াৰ আগতে মই মাছৰুমসমূহ কেনেকৈ ফুলি আছে দেখাম, কিন্তু তাৰ আগতে এই মাছৰুম খালে ভাইৰাছজনিত ৰোগৰ পৰা মুক্ত হ'ব পাৰে বুলি আমি কিতাপে পত্ৰ পঢ়িবলৈ পাইছোঁ। তদুপৰি ডায়েবেটিছ, কলেষ্ট্ৰল আদি সকলো ৰোগীয়ে এই মাছৰুম যদি খায় তেতিয়াহ'লে তেওঁলোকৰ যথেষ্টখিনি উপকাৰ হয় বুলি কৈছে। আনকি কেঞ্চাৰ টিউমাৰ পৰ্যন্ত কমি অহাত সহায় হয় বুলি কৈছে। আমি এতিয়া দেখুৱাম। মোৰ হাতত আছে এপাহ মাছৰুম, আৰু কেনেকৈ মাছৰুম ফুলি আছে, মোৰ কেইবাটাও বেগত ফুলি আছে, মই তাক দেখাবলৈ যত্ন কৰিম। এয়া পেকেটসমূহ আছে। ইতিমধ্যে মই বহুত কাটিলোঁ। এই পেকেটসমূহত এনেকৈ মাছৰুম কৰিছে। এই প্ৰায় 300 গ্ৰামলৈকে হয় এপাহ মাছৰুমে। ইয়াত প্ৰায় 9 পাহ 10 পাহ মাছৰুম ইয়াতে হয়। গতিকে এনেধৰণে হয়। কেইবাটাও পেকেট আছে। ইয়াত 50টা আছে আৰু ইটো ঘৰত 50টা পেকেট আছে, মুঠ 100 পেকেট। গতিকে এই কৃষিটো কৰোঁতে এমাহমান ৰোৱাৰ পাছতে বীজ দিয়াৰ এমাহমানৰ পাছৰ পৰাই আমি এই নাপু সংগ্ৰহ কৰিছোঁ, কাঠফুলা সংগ্ৰহ কৰিছোঁ। গতিকে এমাহৰ পাছৰ পৰাই 2-4 টকা উপাৰ্জন হৈছে।